অসমৰ মন্ত্ৰী পৰিষদৰ তালিকা আৰু দপ্তৰসমূহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দপ্তৰসমূহ গৃহ, পাৰ্চনেল, লোক নিৰ্মাণ আৰু বিতৰণ নোহোৱা অন্যান্য বিভাগ। শ্ৰী ৰঞ্জিত কুমাৰ দাস। দপ্তৰসমূহ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন, ন্যায়িক। শ্ৰী অতুল বৰা। দপ্তৰসমূহ কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ। শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। দপ্তৰসমূহ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ। শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী। দপ্তৰসমূহ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পৰিক্ৰমা, সংখ্যালঘু উন্নয়ন। শ্ৰী পৰিমল শুক্লবৈদ্য। দপ্তৰসমূহ পৰিবহণ, মীন পালন, আবকাৰী। শ্ৰী কেশৱ মহন্ত। দপ্তৰসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি। শ্ৰী ৰণোজ পেগু। দপ্তৰসমূহ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ। অশোক শৃংখল। দপ্তৰসমূহ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা। শ্ৰী যোগেন মোহন। দপ্তৰসমূহ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ পদাৰ্থ। শ্ৰী সঞ্জয় কিষাণ। দপ্তৰসমূহ চাহ জনজাতি উন্নয়ন, শ্ৰমিক কল্যাণ। শ্ৰী অজন্তা নেওগ। দপ্তৰসমূহ বিত্ত, মহিলা আৰু শিশু কল্যাণ। শ্ৰী পীযুষ হাজৰিকা। দপ্তৰসমূহ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ। শ্ৰী বিমল বৰা। দপ্তৰসমূহ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা। শ্ৰী জয়ন্ত মল্লবৰুৱা। দপ্তৰসমূহ জনস্বাস্থ্য, কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, পৰ্যটন। শ্ৰী নন্দিতা গাৰ্লোচা। দপ্তৰসমূহ শক্তি, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, সমবায়।